আজি আমাৰ লক্ষ্য হৈছে হাবুং। Hey guys, welcome back to my channel আৰু আমি এতিয়া মাছ খাব গৈ আছো হাবুং, যোনটো আহোমৰ সেকেন্ড ৰাজধানী বুলি জানা যায়। যাক আমি আহোমৰ সেকেন্ড ৰাজধানী বুলি জানা যায়। আৰু গৈ পেলাই আমি হাবুংখন চাম আৰু আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো। আৰু আহোমৰ ট্ৰেডিশনেল হয় ন, আহোমৰ ট্ৰেডিশনেল খাদ্য খাস মানে ট্ৰাই কৰিম দেখুৱাবলৈ। তাৰপাছত খাস আৰু চাইমদ। লেটছ গো। আমি এতিয়া আহি পালোহি ধেমাজি মাছখোৱা বৰহাজোৱা অঞ্চললৈ, য'ত 10 শতাব্দীতেই প্ৰতিষ্ঠা কৰা আহোমৰ উপাসনাস্থলী হাবুং চাবলৈ। আৰু এতিয়া আমি পালোহি, গাড়ীৰ পৰা নামিছোঁ আৰু এতিয়া আমি যাম ভিতৰলৈ। ভিডিঅ'টো চাই থাকিব, গোটেই পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিতৰলৈ যোৱাৰ আগতে ইয়াতে টিকেট কাটি লৈছোঁ। তাৰপাছত আমি যাম এতিয়া ভিতৰলৈ আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই যিখিনি হাবুঙৰ বিষয়ে জানো সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এপিনে খুব মৰম লগাকৈ এজনী টিকলিয়ে আহোমৰ সাজপাৰযোৰ ইমান ধুনীয়াকৈ পিন্ধি আহিছে, সঁচাই বহুত ভাল লাগিছে দেখি, বহুত মৰম লাগিছে। আৰু এয়া আমি মুখ্য দুৱাৰৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰলৈ আহি আছোঁ। আৰু এয়া আপোনালোকে দেখিব পাইছে, ইয়াত ড্ৰেগন বনোৱা আছে, মানে আহোম ৰজাৰ ৰাজকীয় প্ৰতীক হৈছে ড্ৰেগন। আৰু এইপিনে এইটো লেফ্ট ছাইডে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত মানে ধূপ চাকি জ্বলাই। আমি আহিম বাৰু, পিছত দেখাম। প্ৰথমতে আমি মুখ্য মন্দিৰটোৰ ফালে যাওঁ ব'লক আৰু আপোনালোককো দেখাওঁ। এইটো হৈছে মুখ্য মন্দিৰটো, য'ত পূৰ্বপুৰুষসকলক পূজা কৰা হয়। আৰু এতিয়া আমি ইয়াৰে ভিতৰলৈ যাওঁ আৰু আপোনালোককো ভিতৰখন দেখাওঁ ব'লক। আৰু এয়া আশীৰ্বাদ দিলে। আৰু এতিয়া আমি আকৌ বাহিৰত যাওঁ ব'লক। আৰু এইপিনে এতিয়া পিছফালে যাওঁ, কি আছে চাওঁগৈ ব'লক। বিশেষ একো নাই বাৰু এইপিনে, বাৰু ভিউটো ধুনীয়া। আকৌ আমি এতিয়া আহিছোঁ এইপিনলৈ। আৰু এয়া দেখিছে, ইয়াতে ধূপ চাকি জ্বলোৱা হয়, মানে ভিতৰখনো দেখাই দিছোঁ, চাওক। আৰু এইজন হৈছে আহোমৰ প্ৰথম ৰজা স্বৰ্গদেউ চাওলুং চুকাফা। আমি ওলাই দিলোঁ এতিয়া যাওঁ ঘৰলৈ নাযাওঁ ন, ক'লৈ যাম? আমি সাজ খাবলৈ যাওঁ এতিয়া, সাজ। এৰিয়াটো বহুত ডাঙৰ আছে, 285 বিঘা মাটি। আৰু এইপিনে দেখিছে মানুহবোৰে খাই আছে, আপোনালোকো বনাই খাই মেলি যাব পাৰিব ইয়াতে। আৰু ইয়াত মানে মানুহবোৰে খাবলৈ ৰুমখিনি মানে পাৰ্টকৈ বনাই দিয়া গৈছে। আৰু এইপিনে আগফালে দেখিবলৈ পোৱা ঘৰটোৰ আছে চৰিয়া, চচপেন, হেতা আদি কৰি বস্তুবিলাক আছে, মানে ভাড়ালৈ লৈ নিজেই বনাই মেলি খাবলৈ আৰু যোগাৰ আছে ইয়াতে। আৰু এই ছাইডত পানী যোগাৰ আছে, বাচন বৰ্তনবোৰ মানুহ আহিছে খাবলৈ, আমি চাবলৈ আহিছোঁ। দোকান আৰু দোকানত মানে মছলা চছলা। আচ্ছা, ইয়াতে পাই যায় চব খাব পাৰে। এইপিনে এইটো হেৰি ন, নহয় ঘৰটো ইয়াতো খায় ন, ইয়াতো খায়। এডাল যাব এতিয়া, মোৰ গ'ল এডাল, মোৰ চেণ্ডেল গ'ল, ছিঙিয়ে গ'ল মোৰ চেণ্ডেল, ফাইনেলি ছিগি গ'ল মোৰ চেণ্ডেল। কালি অনুভৱ হৈ আছিল ছিগিব বুলি, আজি বাপেকে ছিগিয়ে থাকিলে। মোৰ চেণ্ডেলটো ছিঙি থাকিলে।
আৰু এইপিনে চাওক কিমানখিনি দোকান আছে এৰিয়াটো চাওক কিমান ডাঙৰ আৰু বহুত দূৰলৈকে দোকান আছে তেৰা ছিঙি গ'ল উমা গ'ল চেণ্ডেল গ'ল গোটেইলা আৰু এতিয়া আমি এইপিনে আহি আছোঁ এইপিনে পুখুৰী এটা আছে ইয়াতে ৰাজহাঁহ আছে ৰাজহাঁহ আৰু এইপিনে মানুহ দেখিবলৈ পাইছে মানুহবোৰে মানে একদম পূৰা মিলি পিনি ভোজ খাই আছে আৰু এতিয়া আমি ওলাই আহিছোঁ বাহিৰলৈ এতিয়া দোকান যাওঁ আৰু চাওঁ কিবা বস্তু যদি খুচুৰ মুচুৰকৈ কিনিব পাওঁ চাই আছোঁ আৰু ইয়াতে আহোমৰ ট্ৰেডিশ্যনেল টুপিটো এবাৰ ট্ৰাই কৰিলোঁ আৰু মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু এই টুপিটোৰ নামটো যদি কোনোবাই জানে দেন প্লিজ মোৰ লগত শ্বেয়াৰ কৰিব মানে আহোমসকলৰ সাজপাৰযোৰ বিষয়ে মই ইমান ভালকৈ নাজানো আৰু এতিয়া দোকানত আহিছোঁ ট্ৰেডিশ্যনেল কিবা আহোমৰ যদি পাওঁ দেন ট্ৰাই কৰিম আমি খাজ খাব নাপালোঁ আমি চাইমত খালোঁ খোৱা নাই মানে জাষ্ট ট্ৰাই কৰিছোঁ আমি এতিয়া ক'লৈ যাম গৈ আছোঁ ৰ এতিয়া পাবি ক'লৈ বৰপাক গাঁৱৰ কোচ গাঁৱৰ ওচৰত অৱস্থিত ঘৰ আছে বৰপাক পঞ্চায়তৰ দত্ত ফেমিলিৰ 3 নম্বৰ 4 নম্বৰ ভায়েকৰ ঘৰ গোবিন্দ দত্ত ঘৰ আহোমসকলৰ বিষয়ে ইমান অভিজ্ঞতা মোৰ নাই যদিও যিখিনি জানিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে দেন প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই নেক্সট ভিডিঅ'ৰ লগত লগ পাম